টাকা লাগে বলে 10,000 করে একটা করে ঘরের পাশে जाख्ल'नाय गैयै गोग्गो खुंथायनि बाथ्रा बुंबोबाय थानाय प्रमद बर'नि दैदेननाय बिटिसि खुंथायनि समाव रायजो राजाफोरा जाख्ल'नायनि अजद लाबोनाया गोदान बाथ्रा नङा। क'क्राझार जिल्लानि दतमा जौगाखां खोन्दोनि सिङाव थानाय कालजार भिसिडिसिनि मासिगिरि इलियास आलीनि हेंथायै ओनसोलनि रायजो राजाफोरा जाख्ल'नायनि फोरमान मोनना धर्नानि हाबाफारि लाबोदों आरो जाख्ल'नायजों लोब्बा गोनां इलियास आलीखौ भिसिडिसि मासिनि बिबाननिफ्राय बोख्लायनांगौ होनना दाबि खालामबोदों। गुबुन फारसेथिं रायजो राजाफोरनि सायाव बेबायदि जाख्ल'नायजों लोब्बा गोनां कालजार भिसिडिसिनि इउपिपिएल हानजानि मासिगिरि इलियास आलीनि सायाव नायबिजिरनानै गोख्रों राहा लानांगौ होनना जायगानि एमएलए रबिराम नार्जारिया बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'खौ खावलायो। बेजों लोगोसे हादोरसायाव जायखिजाया जाख्ल'नायजों लोब्बा गोनां सुबुंखौ निमाहा होनाय जाया, बिनि सायाव गोख्रों राहा लानाय जागोन होनना आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बुंबोनाय बादि कालजार भिसिडिसिनि मासिगिरि इलियास आलीनि हेंथायै गोख्रों राहा लानांगौ होनना एमएलए बिथाङा दाबि खालामो। PMAY ঘৰৰ পৰা যিসকল হিতাধিকাৰীসকল আছে এওঁলোকৰ পৰা প্ৰতিটো ঘৰৰ বিনিময়ত 10,000কৈ পইচা লোৱাৰ যিটো অভিযোগ এতিয়া প্ৰবলভাৱে আমাৰ কালজাৰ VCDC যিটো ৰাইজৰ পৰা উঠাইছে বা ৰাইজে অভিযোগ দিছে আৰু হেতুকে প্ৰতিবাদ জনাই পেলাই যিটো এটা আন্দোলনো আৰম্ভ কৰিছে এইটো সঁচাকৈ এটা খুব লজ্জাজনক ঘটনা। কিয়নো ইউপিপিএলৰ চেয়াৰমেন যিজন কালজাৰ VCDCৰ তেওঁ আজি যিটো দুৰ্নীতি কৰিছে মই যিটো ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই ইউপিপিএল দল গঠন কৰি পেলাই যেতিয়া বিটিচিখন শাসন কৰিবৰ কাৰণে তেওঁ আগভাগ লৈছিলে হাতত লৈছিলে তেতিয়া বিটিচিত এই ধৰণৰ কোনো দুৰ্নীতি নাথাকিব, ইয়াত সুশাসন আমাৰ ইউপিপিএল চৰকাৰে চলাব, কোনো ৰাইজৰ পৰা টকা পইচা ঘুচ লোৱা এইবিলাক কেতিয়াও নচলিব। এই ধৰণৰ এটা দুৰ্নীতিমুক্ত সুশাসন বিটিচি চলোৱাৰ ৰাইজক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু অতি দুৰ্ভাগ্যজনক যে তেখেতৰ দলৰে এই চেয়াৰমেন আমাৰ কালজাৰ VCDCৰ চেয়াৰমেনজনে আজি নিতান্ত গৰীব যিসকলৰ থাকিবলৈ বাসগৃহ নাই তেখেতসকলে বনাবলৈ লোৱা ঘৰৰ বিনিময়ত এটা ঘৰৰ পৰা যদি 10,000কৈ যদি কালেকশ্যন কৰে, এই ঘোষটো যদি লোৱা হয় এই ঘৰখনৰ অৱস্থা কেনেকুৱা হ'ব? ঘৰটো ভালকৈ হৈ নুঠিব। গতিকে গৰীব দুখীয়াসকলৰ পৰা এনেধৰণৰ পইচা কালেকশ্যন কৰি পেলাই যিজন চেয়াৰমেনে আজি মানে কি কয় ৰাইজক হাৰাশাস্তি দি আছে আৰ্থিকভাৱে, সেইজন চেয়াৰমেনক সোনকালে অপসাৰণ কৰাৰ ব্যৱস্থা মানে প্ৰমোদ বড়ো চৰকাৰখনৰ ফালৰ পৰা তেওঁলোকে ল'ব লাগে আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও এই চেয়াৰমেনৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগিব। কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে দুৰ্নীতিৰ প্ৰতি সহনশীলতা মানে কি কয় শূন্য এটা সহনশীলতা অৱলম্বন কৰাৰ যিটো মানে প্ৰতিশ্ৰুতি আমাৰ অসম চৰকাৰখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে কোনো ব্যক্তিয়ে যদি দুৰ্নীতি কৰিছে সেইজনক কোনো প্ৰকাৰে ৰেহাই দিয়া নহ'ব, পানিছমেণ্ট দিয়া হ'ব আৰু জেললৈ পঠিয়াই দিয়া হ'ব বুলি যিহেতু চৰকাৰৰ এটা নীতি আছে, সেই নীতিটো পালন কৰি পেলাই মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক ইমান এটা বিষম এটা দুৰ্নীতি ইয়াত যে কৰিছে চেয়াৰমেনজনে হাজাৰ হাজাৰ আমাৰ হিতাধিকাৰীসকলৰ পৰা পইচা লৈ গতিকে সেই মানুহজনক এতিয়া আইনী ব্যৱস্থা হাতত লৈ পেলাই তেখেতক জেললৈ পঠিয়াই দিয়াৰ গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। মই সেইটোকে দাবী জনাইছোঁ আৰু লগতে ৰাইজক এইবিলাক দুৰ্নীতি কৰা চেয়াৰমেন মেম্বাৰবিলাকৰ বিৰুদ্ধে থিয় দি পেলাই আৱাজ দি পেলাই আন্দোলনত নামি যাবৰ কাৰণে আৰু নিজৰ অধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে ৰাইজক সজাগ হ'বলৈ মই আহ্বান জনাইছোঁ। লগতে অত্যন্ত দুখজনক কথা হ'ল যে যিসকল আমাৰ অৰুণোদয় হিতাধিকাৰী বিধৱা আছে, আমাৰ বিবাহ বিচ্ছেদ হোৱা আছে, পংগুসকল আমাৰ দিব্যাংগসকল আছে, এইসকল অসহায় গৰীব দুখীয়াসকলৰ পৰা অৰুণোদয় আঁচনি দিয়াৰ নামত যে আকৌ 1,000কৈ কালেকশ্যন কৰিছে সেইটো খুব লজ্জাজনক আৰু যোনে সেইটো কাম কৰিছে তাৰ ওপৰত এই ৰাইজৰ এই মানে গৰীব দুখীয়াসকলৰ নিৰীহ মানুহবিলাকৰ অভিশাপটো নিশ্চয় লাগি যাব। গতিকে এই চেয়াৰমেনজনে দুৰ্নীতি কৰিছে, আমাৰ অৰুণোদয়ৰ ওপৰতো দুৰ্নীতি কৰিছে, ৰাইজৰ ওপৰত এইবিলাক হাৰাশাস্তি কৰা চেয়াৰমেনজনৰ ওপৰত
গতিকে ইমিডিয়েটলি একশ্যন ল'ব লাগে, পুলিচে গ্ৰেপ্তাৰ কৰিব লাগে আৰু চিফ মিনিষ্টাৰে তেখেতক জেললৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই সেইটোকে দাবী জনাইছোঁ। অকল কালঝাৰত মাত্ৰ হৈছে তেনেকুৱা নহয়, যিমান BCDC আছে গোটেই BTC অঞ্চলত এই BCDCবিলাকৰ চেয়াৰমেন মেম্বাৰসকলে অজস্ৰ দুৰ্নীতি কৰা, সেইবিলাকতো সময়ে সময়ে আমাৰ মিডিয়াবিলাকত ওলাইছে, ৰাইজে আন্দোলন কৰিছে, ৰাজপথত নামি আহিছে যে UPPLৰ চেয়াৰমেনসকলে পইচা খাইছে, দুৰ্নীতি কৰিছে বুলি। এই অভিযোগটো নতুন নহয়, গোটেই BTC অঞ্চলতে প্ৰত্যেকটো BCDCত এই ধৰণৰ মেম্বাৰ চেয়াৰমেনবিলাকে দুৰ্নীতি কৰি আছে। গতিকে এতিয়া মানে BCDC দুৰ্নীতিৰ কাৰখানাৰ নিচিনা হৈ গ'ল। এইটো দুৰ্নীতিৰ এটা কাৰখানা আৰু সেই কাৰখানাটো UPPLৰ নেতৃত্বত চেয়াৰমেনবিলাকে কৰি আছে আৰু সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ চৰকাৰৰ ভাৱমূৰ্তি, নিজৰ দলৰ ৰাইজৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি মানে দুৰ্নীতিমুক্ত চৰকাৰ চলোৱাৰ, সেইটো যদি তেওঁ মানি চলি নীতি গ্ৰহণ কৰি পেলাই যদি চৰকাৰ চলাই আছে, এইবিলাক চেয়াৰমেনসকলৰ ওপৰত নজৰ ৰাখি একশ্যন লোৱাৰ ব্যৱস্থা কৰক।